স্বাগতম জনাইছো ইনফোসমৰ নতুন এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত কথা পাতিম কৰ্মসূত্ৰে অসমৰ বাহিৰত থকা লোকসকলে আসাম কেয়াৰ্স আউটৰিচ আঁচনিৰ অন্তৰ্গত যিসকলে অনলাইন আবেদন কৰিছিল সেই অনলাইন আবেদনকাৰীসকলে এতিয়া কিমান টকা পাব আৰু কেতিয়া পাব এইটো বিষয়ে কথা পাতিম। সো ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰি আছো, আপোনালোকে যদি এই ভিডিঅ'টো আমাৰ ফেসবুক পেজত চাই আছে তেনেহলে ইনফোসম ফেসবুক পেজটো লাইক আৰু ফলো কৰিব, আৰু যদি ইউটিউবত চাইছে তেনেহলে আমাৰ ইনফোসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লকডাউনৰ ফলত অসমৰ বাহিৰত কৰ্মসূত্ৰে থাকি বৰ্তমান আবদ্ধ হৈ থকা লোকসকলৰ বাবে কিছু সকাহ লকডাউনৰ দিন বৃদ্ধি পোৱাত বৰ্তমান বহু সমস্যাৰ সন্মুখীন হোৱা এনে লোকসকলৰ সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। চলিবলৈ সমস্যাত পৰা এনে লোকসকলক যোগ্যতা অনুসৰি ৫,০০০ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে। আসাম কেয়াৰ্স আউটৰিচ নামৰ আঁচনিৰ জৰিয়তে অসমৰ বাহিৰত আবদ্ধ হৈ থকা এনে লোকসকলক 9615471547 নম্বৰত মিছ কল দিবলৈ কোৱা হৈছিল। কম আয়ৰ এনে লোকসকলক চৰকাৰে শীঘ্ৰে ৫,০০০ টকাকৈ প্ৰদান কৰিব। তো নিশ্চয় এতিয়া আপোনালোকে ৫,০০০ টকাকৈ পাব যিসকলে অনলাইন আবেদন কৰিছিলে। তো এতিয়া শুনক কেতিয়া পাব এই টকাটো। মিছ কলৰ জৰিয়তে আবেদন কৰা উক্ত লোকসকলৰ ভেৰিফিকেশ্যনৰ কাম প্ৰশাসনিক বিষয়া কৰ্মচাৰীসকল বৰ্তমান দিনে নিশাই ব্যস্ত হৈ আছে। বৰ্তমানলৈকে যোৰহাট জিলাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ২ সহস্ৰাধিক এনে লোকৰ অধিকাংশৰে ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিছে যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে। অতিৰিক্ত উপায়ুক্তগৰাকী আৰু জনোৱা মতে আবেদন জনোৱা লোকসকলৰ প্ৰায় 95% লোকেই যোগ্য বুলি বিবেচিত হৈছে। তো এতিয়া যিসকল লোকে এই ফৰ্মখন ভালদৰে ফিলআপ কৰিছিলে আৰু যিসকলৰ আয় বাৰ্ষিক ৫ লাখ টকাতকৈ কম সেইসকল হিতাধিকাৰী নিশ্চয় এই ৫,০০০ টকাৰ অনুদানটো পাব। ইতিমধ্যে ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱা লোকসকলৰ তথ্যসমূহ অনলাইন যোগে আপলোড কৰা হৈছে আৰু অচিৰেই এই লোকসকললৈ নিৰ্ধাৰিত ধন আগবঢ়াব ৰাজ্য চৰকাৰে। তো যিসকলৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ তথ্যসমূহ অনলাইন যোগে আপলোড কৰা হৈছে আৰু সেই লোকসকলে অতি সোনকালে নিৰ্ধাৰিত ধন পাই যাব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে বেলেগৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।